আপুনিও ফেচবুকৰ পাছৱৰ্ড পাহৰি যায় নেকি বা ইমেইল আইডিৰ বা বিভিন্ন যিবিলাক পেজ আপুনি লগ ইন কৰে সেই লগ ইন পাছৱৰ্ডবিলাক পাহৰি থাকে নেকি? যদি তেনেকুৱা হয় তেতিয়াহ'লে একেবাৰে আপোনাৰ বাবে সহজ উপায় এটা মই আপোনাক জনাব বিচাৰিছোঁ। এই ভিডিঅ'টো আপোনাৰ বাবে যথেষ্ট সহায়ক হ'ব। আপুনি প্ৰথমতে যাব লাগিব ছেটিঙলৈ গৈ আপুনি ছেটিংছৰ যিটো চাৰ্চ ছেটিং বাৰ থাকে সেই চাৰ্চ বাৰত লিখি দিয়ক পাছৱৰ্ড মেনেজাৰ বুলি লিখাৰ পিছত আপোনাৰ এটা নতুন তলত আহি গৈছে পাছৱৰ্ড মেনেজাৰ। এই পাছৱৰ্ড মেনেজাৰত আপুনি চুই দিয়ক। চুই দিলে নতুন পেজ খোল খালে। এই পেজটোত দেখিব আপুনি আপোনাৰ যিমানবিলাক লগ ইন পেজ আছে সেই আটাইবিলাক লগ ইন পেজৰে পাছৱৰ্ডবিলাক ইয়াত ধুনীয়াকৈ ছেভ হৈ আছে আৰু আপুনি ইয়াৰ পৰা আপোনাৰ প্ৰয়োজনীয় পেজটো চুই দিয়ক। বিশেষকৈ ফেচবুকৰ আমাৰ বহুতে পাছৱৰ্ড পাহৰি থাকে, গতিকে ফেচবুকত যদি আমি এনেকৈ চুই দিলে আমাৰ ফেচবুকৰ যিটো পাছৱৰ্ডটো আমি ইয়াতে পাই যাম। দেখিছেনে? ইয়াতে চকুৰ যিটো আইকন, সেই চকুৰ আইকনটোত যদি আমি চুই দিওঁ তেতিয়াহ'লে পাছৱৰ্ডটো আমি দেখিবলৈ পাম। অন্যথা আপুনি ডাইৰেক্টলি কপি আইকনত গৈ পাছৱৰ্ডটো কপি কৰি লৈ আপোনাৰ যি প্ৰয়োজনীয় পেজ, ফেচবুক পেজ হওক বা ইমেইল আইডি পেজ হওক বা যিকোনো ব্ৰাউজাৰত আপুনি যিবিলাক মানে লগ ইন পেজত পাছৱৰ্ড পাহৰিছে তেনেকুৱা পেজত আপুনি পাছৱৰ্ডটো দি দিব পাৰিব।